আপোনালোকে জানেনে কে এল ৰাহুলক বহুতে কেৱল ষ্টাইলিছ বেটছমেন বুলি ভাবে, কিন্তু ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত এনে এটা ৰেকৰ্ড আছে যিটো আজিও বহু ডাঙৰ খেলুৱৈয়ে কৰিব পৰা নাই। আচলতে কে এল ৰাহুল কিমান ডাঙৰ খেলুৱৈ সেই কথা জানিলে হয়তো আপুনিও আচৰিত হ'ব। সেয়ে ভিডিঅ'টো একেবাৰে শেষলৈকে চাওক। বহুতে কে এল ৰাহুলক ধীৰে বেটিং কৰা খেলুৱৈ বুলি সমালোচনা কৰে, কিন্তু পৰিসংখ্যাই বেলেগ কাহিনী কয়। 2016 চনত জিম্বাবুৱেৰ বিৰুদ্ধে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক মেচতে শতক অৰ্জন কৰি তেওঁ ভাৰতৰ প্ৰথমজন বেটছমেন হিচাপে ইতিহাস ৰচনা কৰিছিল। ইয়াৰ পিছত টেষ্ট, এদিনীয়া আৰু টি-20 তিনিওটা ফৰ্মেটতে শতক অৰ্জন কৰি তেওঁ প্ৰমাণ কৰিলে যে তেওঁ যিকোনো ফৰ্মেটতে সফল হ'ব পাৰে। IPLত তেওঁ প্ৰদৰ্শন অসাধাৰণ। 5,000তকৈ অধিক ৰান, অৰেঞ্জ কেপ বিজয়ী আৰু একেৰাহে বহুতো ছিজনত 500ৰো অধিক ৰান। এইবোৰ কাকতত লিখা সংখ্যা নহয়, বৰঞ্চ এজন ধাৰাবাহিক খেলুৱৈৰ পৰিচয়। কিন্তু এই সফলতাৰ আঁৰত আছে বহু কষ্ট, কেতিয়াবা আঘাত, কেতিয়াবা বেয়া ফৰ্ম, কেতিয়াবা সমালোচনা। সামাজিক মাধ্যমত তেওঁ বেটিঙক লৈ অসংখ্যক কথা কৈছিল। বহুতে কৈছিল ৰাহুলৰ কেৰিয়াৰ শেষ, কিন্তু কে এল ৰাহুলে কেতিয়াও মুখেৰে উত্তৰ দিয়া নাছিল। তেওঁ বিশ্বাস কৰিছিল এজন ক্ৰিকেটাৰৰ আটাইতকৈ ডাঙৰ উত্তৰ তেওঁ বেটেই দিব, আৰু ঠিক সেইদৰেই প্ৰতিবাৰে তেওঁ শক্তিশালীভাৱে উভতি আহিছিল। দলৰ প্ৰয়োজন অনুসৰি তেওঁ কেতিয়াবা আক্ৰমণাত্মক খেলিছে, আকৌ কেতিয়াবা শান্তভাৱে ইনিংছ গঢ়ি দলক জয়ৰ দিশে আগবঢ়াইছে। সেয়েহে কে এল ৰাহুলক কেৱল এজন ষ্টাইলিছ বেটছমেন বুলি কোৱাটো ভুল হ'ব। তেওঁ এজন ধৈৰ্যশীল, পৰিশ্ৰমী আৰু বিশ্বাসযোগ্য খেলুৱৈ। ক্ৰিকেটে আমাক এটা ডাঙৰ শিক্ষা দিয়ে, যোগ্যতাই কেতিয়াও চিঞৰি নিজৰ পৰিচয় নিদিয়ে। সময় আহিলে প্ৰদৰ্শনে সকলো কথা কৈ দিয়ে। কিছুমান খেলুৱৈ নিজৰ ডাঙৰ ডাঙৰ ছিক্সৰ বাবে বিখ্যাত হয়, আন কিছুমান নিজৰ ধৈৰ্য, শৃংখলা আৰু দায়িত্ববোধৰ বাবে মানুহৰ মনত জীয়াই থাকে। আৰু কে এল ৰাহুলক সেইসকল খেলুৱৈৰ ভিতৰত এজন। যদি আপুনি এই ভিডিঅ'টো শেষলৈকে চাইছে তেন্তে আপোনাক আন্তৰিক ধন্যবাদ। আপোনালোক বহুতে মোৰ ভিডিঅ' চায় কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে। আপোনালোকৰ সৰু এটা ছাবস্ক্ৰাইবে মোক নতুন ক্ৰিকেটৰ ভিডিঅ' বনাবলৈ উৎসাহ দিয়ে। সেয়ে যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে অনুগ্ৰহ কৰি এতিয়াই ছাবস্ক্ৰাইব কৰক। ধন্যবাদ। জয় আই অসম।